সকলোকে নমস্কাৰ জনালোঁ দেই। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। আৰি মাছ বনাইছিলোঁ তিলৰ সৈতে। কেনেকৈ বনাইছোঁ চাওঁ বলক। একেবাৰে চিম্পলকৈ। তেন্তে প্ৰথমে মাছখিনি ধুই লৈ লৈছোঁ। তাৰপিছত কেৰাহীত তেল দিলোঁ। তেলখিনি দি পিনে ধুনীয়াকৈ মাছখিনি ৰঙচুৱাকৈ, মানে বেছি ৰঙচুৱাকৈ ভাজিব নালাগে দেই, অকণমান ৰঙচুৱাকৈ ভাজি লৈ লৈছোঁ। আনপিনে দেখিছেনে মাছখিনি মোৰ ভজা হৈ গ'ল। সেয়া কেৰাহীতে অকণমান দি দিলোঁ গোটা জিৰা আৰু এটা তেজপাত আৰু শুকান জলকীয়া এটা আৰু অকণমান পিঁয়াজ দি পিনে ভালদৰে ভাজি লৈছোঁ। ভালদৰে ভজা হোৱাৰ পিছত ইয়াত দি দিলোঁ অকণমান আদা নহৰুৰ পেষ্ট। সেইখিনি দি পিনে অকণমান পানী দিছোঁ। তাত বইল কৰি থোৱা এটা আলু দিলোঁ। সেইখিনি অকণমান লৰাই দিলোঁ দেই। লৰাই দি পিনে তাত দি দিলোঁ অকণমান নিমখ, অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি। বাছ, ভাজি থোৱা তিলখিনি আছিলে মিক্সিত অকণমান শুকান কৰি গুড়ি অলপ কৰি লৈছোঁ। সেইখিনি দি পিনে অকণমান লৰাই অকণমান পানী দি দিলোঁ। দেখিছেনে পানীখিনি যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দিলেই হ'ল বাৰু। তো পানীখিনি দি ঢাকোন দি দিলোঁ মই। তাৰপিছত দি দিলোঁ উতল অহাৰ পিছত মাছখিনি ভাজি থোৱা মাছখিনি দিয়াৰ পিছত অকণমান সময় উতলিব দি দিলোঁ। তাৰপিছত দি দিলোঁ ঘৰতে বনোৱা, মানে অকণমান পটাত পিচি লৈছোঁ গৰম মছলা দি কিনে মাছখিনিৰ পৰা ৰেডি হৈ গ'ল তিলৰ সৈতে। আৰি মাছ বহুত বেলেগ ধৰণেও খাব পাৰি। আজি মই আৰি মাছ তিলৰ সৈতে বনালোঁ। কেনেকুৱা পালে জনাব দেই। এতিয়া হৈছে ভাতখিনি খোৱা পৰ্ব। এই কাঁহীখন ৰেডি কৰি লৈছোঁ। মাছৰ মূৰটো নেচাৰেলি খাৰ বনাইছিলোঁ। এইপিনে আৰি মাছ তিলৰ সৈতে একেবাৰে সোৱাদ লাগিছিলে। পটল অকণমান ভাজি ল'লোঁ। তেন্তে আজিলৈ এৰিলে দেই। আন এটা ভিডিঅ'ত লগ পাম। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। বাই বাই। আৰু এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু মৰম দি থাকিব। কিবা ভুল পালে শুধৰাই ল'ব। আন এটা ৰেচিপিৰ সৈতে লগ পাম।